মোৰ চুৰ জধলা মধলা আৰু এয়া আমি ৰাতিপুৱা সকলোকে সুপ্ৰভাত জনাই ওলাইছোঁ। ওলোৱা নাই দেই এতিয়ালৈকে বৰ্তমান নিয়ে এইফালে মাহঁতে গা ধুই ৰেডি। সেইজনী গা চা ধুই আজৰি, মুখখন ফুলি আছে এয়া থুৱেগে। কেইটাত উঠিলিমি? মিয়ে 3:30 উঠিলে। উঠি ৰ'ব দেখাইছোঁ হা। আজি এগৰাকী গা ধুলে, অলপ সোনকালে উঠিছে যে মা বকৰ কাৰণে অকণমান চকু তকু ফুলি আছে। আৰু এয়া ধুনীয়াকৈ বনাই মেলি মি আজৰি হৈছে। তই ৰবি নে কি দিয়া? আৰু আমাৰ পপুকণ সৰু কণ এই পুৰা শুই হিৰকে নোধোৱে নহয় এতিয়া। এতিয়া আমি ভান্তে বাবা তালৈ যাওঁনে নে পৰশুৰাম কুণ্ডলৈ যাওঁ বৰ্তমান বতৰটো চাই পেলাই গম পোৱা নাই। আমাৰ এইজনী পৰি কালাৰৰ লগত এইয়া ইমনৰ কালাৰ অকণমান মেটচ কৰি গৈছে। চা ইমান চা এইটো তাৰ টোপনি ধৰিছে। চকু চলাই দুইটা চোৱা। মহে কামুৰে, দুইটাই কামুৰিলে। মহে কামুৰি ওলাইছোঁ ভান্তে বাবা নে হেৰি অৰুণাচললৈ বুলিয়ে ওলাইছোঁ দেই। স্কুল আছে ন? দেউতা চলাউৰি একদম পুৰা হেৰি হৈ আছে। এইফালে আমাৰ হিৰকে ওলাই লৈছে কাৰণ মানুহ বেছি। জিও মাম খাই আছে। কেলে এয়া এখন গাড়ীত আমাৰ জেকচন গা বেয়া ৰাইজৰ, তথাপিতো চলাব লগা হ'ব দেউতাৰ লগত মিলাই মেলি। আৰু এইফালে আমাৰ তহঁতৰ দুজনী কাপোৰ মিলি গৈছে। মাক জীয়েক একে লাগিছে। মোৰ চবৰে লগত মিলিছে মা। এয়া আমি আহি এতিয়া অৰুণাচলৰ একেবাৰে মানে পাছ উলিয়াবলৈ কাৰণে পাই গ'লোহি গেটৰ ওচৰ। আৰু সেইফালে গৈছে পাছ উলিয়াবলৈ। আমি এয়া পৰি শুই আছে, এইফালে ইমন শুই আছিলে। গাড়ী ৰখাৰ লগে লগে ইমন সাৰ পাই গ'ল। এতিয়া আমি ৰখি আছো। মেলি শুইছে দেই ৰাইজ। এয়া ক'ব নোৱাৰে। আমি কেইটা ইয়াত আহিছো, বাকী দেৱাশিষ, নিশা, দেতা, মা, মি, হিৰহঁতৰ মা চব তাত আছে। আৰু আমাৰ ইমনে কেনেকে আইব্ৰ দাঙি কথা পাতি আছে। হেল্ল' ই টোপনিত আছে পুৰা। আমি অৰুণাচল আহিছো। এই ডাঙৰকে শুনাই নাই আমি অৰুণাচল আহিছো। এইফালে আমাৰ ৰাইজসকল আৰাধনা অকলে অকলে খালেই, নিচা খাই আছে। আমি এইজনী মা নাই, এইজনী ফুটাই দিম মা। দুইটা কেনেকুৱা শুইছে। আমাৰ পৰি মানুহ এইফালে এতিয়া খাই আছে চিপছ। আৰু মই লৈছোঁ এয়া ম্যানমাৰৰ বগৰী লৈছোঁ 5টা, কিন্তু বাইদেৱে দিছে। এই তোৰ লগত আমাৰ পৰি মানুহকো ভৰাই ল'ব পাৰিম। বাইদেউক দেখাই দে আহি আছে। লাজ কৰিছে লাজ। আৰু এইবোৰ আমি ল'বলৈ মোৰ মানে পচন্দ হৈছিলে, কিন্তু দামটো অলপ বেছি। এইটোৰ দাম কিমান কৈছিলে? 450 বোলা। এইটো 450, এইটো 350। দেউতা বহি আছে, দেউতা আমনি লাগিলে। তুমি যাবা নি আইতাহঁতৰ লগত? এইখন কি মিছন চাইনা
এইডোখৰে জেগাডোখৰ অঁ অৱশেষত পাই গ'লোহি আমি দলঙৰ ওপৰ লোহিত ব্ৰিজ আৰু তললৈ যাব দেউতাহঁত গা পা ধুব এতিয়া ধুনীয়াকৈ চাই লওঁগৈ মা আপোনাৰ অনুভৱ কওক অনুভৱ ইমানখিনি ঠেকেচন মেকেচন ভূমি ফিলিং আহি কৰি কেনে লাগছে ভাল লাগিছে আমি তিনিজনী ইয়াত বাকীবোৰ তাত ৰাইজ আমাক বহুত ঠগিছে ইহঁতে দেউতাক চাব দেই এইয়া আমাৰ দেৱাশিষ বৰা আৰু মই উপাসনা আমাৰ মা ক'ত মা ঐ ইমন চোৱা ইমন মা ক'ত মা মা এয়া আছে নাহে নেকি অ মা পইচা দিবা নেকি তাত দিবা আকৌ মোৰ ওচৰত আছে খুচুৰা এই তাত দিবাগে বোলা হা ফোনবোৰ থৈ আহা এইয়া ৰাইজ পাপ মোচন কৰি ওলাই আহিছে বাই বাই টাটা টাটা সেইফালে গ'লে অঁ ৰাইজ আমি পালোহি বৰ্তমান পৰশুকুণ্ড বাকী মা এতিয়া চাগে এনেকৈ ওপৰেদি যাব পাৰিব নোৱাৰে নাজানো কিন্তু দেউতাই যাম বুলি কৈছে অঁ পাপ মোচন কৰা মাক খুজিবলৈকে আহিছোঁ তোমাক বিচাৰি আহিছোঁ তুমি য'তে আছা কৃষ্ণ কি গেট বন্ধ সাহস দিয়া হ'ব তেওঁক দিলোঁ নম কৰি দিয়া কৃষ্ণ কৰি আছে আমাৰ পৰিয়ে কৃষ্ণ কৈ দিয়া কৃষ্ণ কৃষ্ণ বেছি ওচৰলৈ গ'লে উৰি যাব ধেৰ অপশ্যন আছে আমাৰ মায়ে দি দিব পাৰিব এতিয়া এতিয়া পৰশুৰাম কুণ্ডৰ পৰা আহি এতিয়া আহি পালোহি আমি 7KM ৰিজৰ্ট আমি আগত আহিছোঁ তথাপিতো গোটেইখিনি আকৌ আমাৰ মানে দেউতা অহা নাছিলে সেইকাৰণে মানে ইয়াত সোমাই যাওঁ ভাবিলোঁ আৰু এয়া আমাৰ পৰিকণ টোপনি গ'ল এইফালে এখন গাড়ীত আছোঁ মা মই এয়া পৰি মানুহ বাকী দেখাই থাকিম চাই থাকিব ধুনু ধুনু ভিডিঅ' এয়া আমাৰ বাইদেউ শুই গ'ল ৰাইজ এয়া আমি ৰিজৰ্ট পাই গৈছোঁ মা তোমালোকে কি খাবা কোৱা আকৌ ভাত খাম আৰু মোলৈ কফি চফি নাই এতিয়া কি খাবা
ভয় নকৰে কোনো ঠাণ্ডা সোমাব জ্বৰ হৈ যাব ইমানো ঠাণ্ডা নহয় ফটো এটা মাৰা না আৰু এইফালে পৰিমাণু আৰু দেৱাশিষৰ পূৰা ফূৰ্তি চলি আছে ইহঁতি মানে অকণমান খেলিছিলে আৰু পৰিমাণু অকণমানো ভয় কৰা নাই তাই সম্পূৰ্ণ পানীৰ মাজলৈ নামি গৈ মেলি খেলি আছিলে ভিডিঅ' হৈ আছে ভিডিঅ' এইফালে মোবাইল টিভি অকলে বহি আছে এয়া এতিয়া আমি পৰশুকুণ্ডৰ পৰা আহি পৰশুৰাম কুণ্ডলৈ গ'লোঁ গৈ তাত নামিবলৈ নাপালোঁ বাৰু আহি পেলাই আকৌ এতিয়া 7 কিলোমিটাৰ ৰিজৰ্টত সোমাইছোঁহি কিমান ধুনীয়া লাগিছে ইয়াত চাওক আমাৰ ইয়াত দেৰি হ'ল বাৰু দেখুৱাই দিয়া চবকে দেখুৱাই দিয়া কিমান ধুনীয়া মাছ দেখুওৱা মানুহবোৰ দেখুওৱা ইমান বেছি নিছা এইফালে চা মা ৰাম ৰাম এই দুটাই আহিছে তিনিটা পাপা হেৰি কৰি লওক পাপা মোক দেখাই দে আকৌ মোক বেগে চেগে এয়া আৰু এয়া উপাসনা ৰিজৰ্টৰ পৰা আহি মেলি আমি প্ৰায় 5:30-6 মান বজাত আমি পালোহি গল্ডেন পাগোডা আৰু তাত দেউতাহঁত মানে দেউতা অৰুণাচললৈ প্ৰথমবাৰ এনেদৰে আৰাধনাহঁতৰ চুনুহঁতৰ ঘৰলৈ গৈ মেলি গৈছে সেইবাবে সকলোতে অকণমান সোমাই আহিলোঁ আমি গল্ডেন পাগোৰা পালোহি এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে ৰাতি আহিছোঁ ময়ো ৰাতি আহিছোঁ মাহত অহা নাই মাহত মানে তেল ভৰাবলৈ ৰখিলে হৰ্ণ মাৰি আছে এইফালে মা পৰিমাণু আৰু এতিয়া আমি চাবলৈ আহিছোঁ গল্ডেন পাগোৰা একদম মানে সন্ধিয়া সময়ত আজিলৈকে দেখা নাছিলোঁ দিনত আহিছোঁ বাৰু কিন্তু অত্যন্ত গৰম হ'লে চাবলৈ অকণমান অসুবিধা হয় কাৰণে আমাৰ সোমোৱা নহয় আজি ধুনীয়া সময়ত আহি পাই গৈছোঁহি এতিয়া চাম ভিতৰলৈ যাওঁ সেয়া এয়া আহোঁতে প্ৰথমে ডিজাইন লগা একদম হিল পিন্ধি আহিছিলে হিল পিন্ধি নহয় অলপ মানে নতুন চেণ্ডেল এযোৰ ল'লোঁ হিল হয় মানে সেইযোৰে ইমানেই জোৰে কাটিলে তাৰমানে ভৰি আঙুলিকেইটা কাটিলে নহয় কাটি বোলে চাল আৰু সেইকাৰণে মই মানে বিখ্যাত হিৰকৰ চেণ্ডেল এযোৰ পিন্ধি আহিছোঁ কেনেকুৱা লাগিছে ৰাইজসকল আগত গ'লেই গৈ মেলি এতিয়া ইয়াৰ পৰিমাণটো একদম গৈ আছে আৰু ইয়াৰ পৰিৱেশটো চাওঁ কি ধুনীয়া ন আৰু এয়া আমি আহা নিচা আহা মামী নিচা মামী বহুত ধুনীয়া লাগিছে নহয় ফাৰ্ষ্ট টাইম থাৰ্ড টাইম অলপ আৰু ইয়াৰ পাছত আকৌ ভিডিঅ' কৰিবলৈ একেবাৰে সামৰ্থ্য নহ'ল বহুত বেছি ভাগৰ লাগিলে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে নেক্সট ধুনীয়া ভিডিঅ' আহি আছে দেই সকলোৱে চাব বুলি আশা কৰিলোঁ